মহিলাৰ সেই আত্মবিশ্বাসটোক অহংকাৰী ৰূপত প্ৰতিষ্ঠা কৰাব বিচাৰে। মই আত্মবিশ্বাসী, মই কাৰো ওচৰত নাকান্দো, সেইকাৰণে চাগে ভাবে যে এই অহংকাৰী। মই নাকান্দো কাৰো ওচৰত, মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰো কাৰো আগত। গতিকে এই বিভিন্ন ধৰণৰ বিষয়বিলাক চাই মই যোৱা কেইটামান দিনৰ আগত, বহুত দিনে আগৰ এটা পৰিকল্পনা আছিল, কাম্য। গতিকে মই কাম্য নামটো দি মই কেইগৰাকীমান সতীৰ্থ লৈ মই তেওঁলোকক এই বিষয়টো উপস্থাপন কৰিলো যে আমি উঠি অহা প্ৰজন্মখিনিক, আমাৰ ক্ষেত্ৰত যি হৈ গৈছে বা কাৰোবাৰ ক্ষেত্ৰত যি হৈছে, কিন্তু উঠি অহা প্ৰজন্মখিনিক আমি তেওঁলোকক শক্তিশালী কৰিব লাগিব। কাৰণ যুৱতীসকল বৰ্তমান সময়ত আমি জানো যে একদম স্থিৰতাহীন এখন সমাজ, এই মোবাইলটো, এই ছচিয়েল মিডিয়াটো অথবা যি ধৰণৰ বস্তুবিলাক আমি চাই থাকো, খুব আৱেগিক হৈ গৈছোগে আমি কিছুমান ক্ষেত্ৰত। গতিকে এই যুৱতীসকলক আমি কৰবাত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে শক্তিশালী কৰিব পাৰিম নেকি? মানসিকভাৱে, শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰিম নেকি? আত্মবিশ্বাস তেওঁলোকক গঢ়িব পাৰিম নেকি? এই ধৰণৰ চিন্তা চৰ্চা কৰি আমি কাম্যখন, আমি মঞ্চখন আমি সৃষ্টি কৰিলো। আৰু কাম্যৰ জৰিয়তে প্ৰথমটো আমি মূলা গাভৰু শীৰ্ষক নাম দি আমি 5 দিনীয়া কেৰাটে প্ৰশিক্ষণ এটা কৰিলো। আমি জানো যে 5 দিনত কেৰাটে কোনেও শিকিব নোৱাৰে, কিন্তু সেল্ফ ডিফেন্সৰ কেইটামান হলেও দিশ আমাৰ যিসকল ইয়াতে ছাত্ৰীসকলে আহি শিকি গৈছে তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতাখিনি বাৰু জনাব কেতিয়াবা ফেচবুকৰ জৰিয়তে। কিন্তু আমি বহুত প্ৰয়াস কৰিছো যে তোমালোকে ভিতৰৰ পৰা তোমালোকে শক্তিশালী হোৱা। কাৰণ আহি থকা সমাজখনত যিমানবিলাক প্ৰত্যাহ্বান আছে তাক যদি তোমালোকে নেওচি আগবাঢ়িব লাগে, তেতিয়াহ'লে আটাইতকৈ বেছি ডাঙৰ তোমালোকৰ অস্ত্ৰ হ'ব যে মানসিক শক্তিটো। গতিকে পৰিকল্পনাৰ ভিত্তিত যাতে জীৱনটো তেওঁলোকে জীয়াব পাৰে, সেই কথাবিলাক চিন্তা কৰি আমি এই প্ৰথমটো কাৰ্যসূচী ললো। আৰু সঁচা কথা ক'বলৈ গ'লে সেই অনুষ্ঠানটো সকলো ৰাইজে খুব আদৰি ল'লে, ভাল পালে। বহুত মহাবিদ্যালয়ৰ পৰা ফোন আহিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান তেখেতসকলৰ মহাবিদ্যালয়সমূহতো কৰিব লাগে। গতিকে সেই বিষয়টো আমাক বহুত আনন্দিত কৰিলে আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ফোন কৰি জনালে যে বিষয়টো আগলেও আমি লৈ যাব লাগে এই গোটেই অনুষ্ঠানটি। আৰু তাৰপিছতে আমি শিৱসাগৰত কৰিলো এই অনুষ্ঠানটো। আৰু আমি কেৱল মাত্ৰ তাত 5 দিনৰ কৰ্মশালাত কেৱল আমি কেৰাটে সেল্ফ ডিফেন্সৰ বিষয়টো আমি শিকোৱা নাই, তাত আমি বহুত কেইটা বিষয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা তাত আমি তেওঁলোকৰ ছেছনবিলাক দিয়াইছিলো। যেনেকে ছোৱালীবিলাকে বা মহিলাবিলাকে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকে যত্ন ল'ব লাগে সেই বিষয়ত আমি দিছিলো। আইনৰ বিশেষ কিছুমান বিষয় নজনা কাৰণে আমি কিমান মহিলা থানাখনত গ'লে আমি ভয় কৰো, সেই আইনী কিছুমান বিষয় আমি তেওঁলোকক জনাবৰ কাৰণে কিছুমান পৰিৱেশ তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকলক লৈ গৈছিলো যে কিছু তেওঁলোকৰ সম্যক আমি যাতে তেওঁলোকক জ্ঞান দিব পাৰো সেই বিষয়ত। আৰু কেইগৰাকীমান আমি মহিলা, শক্তিশালী মহিলা যে আজিৰ দিনত সমাজখনত নিজকে বহুত প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছে, তেখেতসকলৰ কিছুমান জীৱন গাথা তেওঁলোকৰ লগত আমি খুব দাঙি ধৰিবলৈ যত্ন কৰিছিলো। গতিকে সেই অনুষ্ঠানত থকা আমাৰ ছাত্ৰীসকলে খুব ভাল অভিজ্ঞতা লৈ যোৱা বুলি মই ভাবিছো, মই নাজানো তেওঁলোকে কেতিয়াবা ক'ব। তাৰপিছত আমি শিৱসাগৰত পাতিলো, শিৱসাগৰত আমাক নিমন্ত্ৰণ কৰিলে, তাতো পাতিলো। আৰু তাতেও বহু সংখ্যক আমাৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিলে। মই আমাৰ কাম্যৰ প্ৰত্যেকগৰাকী সদস্যক মই বহুত ধন্যবাদ জনাইছো। তেখেতসকলক মই এনেকে ধন্যবাদ জনাব পৰা নাছিলো, মই বহুত ধন্যবাদ জনাইছো। কাৰণ প্ৰথম চিন্তা এটা, আৰু এই চিন্তাত প্ৰথম এখন মঞ্চ, আৰু এইখিনি সময়ত বহুতে ভয় কৰি থাকে যে কেনেকুৱা হ'ব, কি হ'ব অনুষ্ঠানটো, আগতে কোনেও কৰা নাই। গতিকে এই অনুষ্ঠানটো তেখেতসকলে আহি মোক সহায় সহযোগ কৰিলে, যিসকল বিশিষ্ট ব্যক্তিসকলে আহি পেলাই ইয়াত ছেছন দিয়ালে, আৰু বিশেষকৈ সদৌ অসম কেৰাটে সন্থাৰ সভাপতি প্ৰমুখ্যে সাধাৰণ সম্পাদক আৰু গোটেই টিমটোক বহুত ধন্যবাদ। ইমান কষ্ট কৰিলে আমাৰ ছাত্ৰীসকলক লৈ। আৰু এই গোটেই কাৰ্যক্ৰমটোত আমাৰ বিশেষভাৱে এটা কথাত গুৰুত্ব দিয়া হৈছিল যে অৰ্থনৈতিক স্বাৱলম্বিতা, যে যুৱতীসকলে যাতে তেওঁলোকে এতিয়াৰ পৰাই কলেজত পঢ়ি থকাৰ পৰাই যাতে সেই বিষয়টো গুৰুত্ব সহকাৰে লয়, যে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, সেই বিষয়টো আমাৰ ইয়াত ছেছন দিয়া হৈছিলে। গতিকে সেইটো আজিৰ দিনত বহুত গুৰুত্বপূৰ্ণ। অলপ আগতে মই যিটো আমাৰ সমষ্টিৰ বিষয়টো আপোনালোকৰ আগত ৰাখিছিলো, যে বহুত এনেকুৱা যুৱতী আছিল যে তেওঁলোকে হয়তো এই বিষয়বিলাক ভবা নাছিল,
সকলোৱেতো ভাল ভাবি পেলাই সংসাৰখন কৰিম বুলি ভাবে, কিন্তু কেতিয়াবা ভাগ্যত বা কেতিয়াবা নাথাকে, ভবামতে নহয়গে। গতিকে জীৱনটোতো জীয়াবই লাগিব। গতিকে সেই বিষয়ত যদি আমাৰ ক'ৰবাত নিজৰ জীৱনটো নিয়াবলৈ যদি ক'ৰবাত আমাক ধনখিনিয়ে, পৰ্যাপ্ত ধনখিনিয়ে যাতে আমাক আগুৱাই নিবৰ কাৰণে সহায় কৰে, কেতিয়াও যাতে হতাশ হৈ পেলাই নিজৰ জীৱনটোকে যাতে শেষ কৰিবলগীয়া নহয়গে, এই বিভিন্ন ধৰণৰ বিষয়বিলাক ৰাখি আমি অনুষ্ঠানটো কৰিছিলোঁ। গতিকে মই ভাবোঁ যে কিছু ক্ষেত্ৰত আমি এই অনুষ্ঠানটো কৰি সক্ষম হৈছোঁ, ভাল এটা বিষয় আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আগন্তুক দিনত আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিব, য'ত মহিলাসকলৰ যিবিলাক বঞ্চিত মহিলা আছে বিভিন্ন ক্ষেত্ৰত, তেখেতসকলৰ মানসিকভাৱে আত্মবিশ্বাস বঢ়োৱাৰ ক্ষেত্ৰত এই কাম্য সদায় কাম কৰি যাব। আৰু লগতে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ মহাবিদ্যালয়সমূহে বহুত সহায় সহযোগ কৰিছিলে। গতিকে মহাবিদ্যালয়সমূহৰ প্ৰত্যেকগৰাকী আমাৰ কৃতপক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুকেইগৰাকী আমাৰ জিলাসমূহৰ যুৱকসকলে বহুত সহায় কৰি দিছে এই অনুষ্ঠানটিত, ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত, শিল্পগ্ৰামত মই তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আছিলে আমাৰ মূলা গাভৰু শীৰ্ষক বিষয়। আৰু আগন্তুক দিনতো আমি এনেকৈ কাম কৰি যাম। বিশেষভাৱে মই এই বিষয়বিলাকত সদায় কাম কৰি যাম। বিশেষভাৱে মহিলাসকলৰ মানসিক শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু শাৰীৰিক শক্তি, আমি য়োগা হওক, মেডিটেশ্যন হওক অথবা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই মই ভাবোঁ যে অংশগ্ৰহণ কৰিব লাগে, সকলোৰে জীৱনত সংযোজন কৰি ল'ব লাগে। গতিকে এই বিষয়বিলাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কাম্যই সদায় কাম কৰি যাব। আৰু মই শিৱসাগৰত থাকোঁতে এটা খুব ভাল খবৰ এটা, মোৰ কাৰণে খুব ভাল খবৰ এটা মই পাইছিলোঁ। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণে মই যিটো কাম ভিতৰৰ পৰা কৰিব বিচাৰিছিলোঁ বা মই কামৰ জৰিয়তে কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ, এটা অনুষ্ঠান কৰি উঠিছিলোঁ যে ৰাজ্যিক মহিলা আয়োগ, এটা খুব গুৰুত্বপূৰ্ণ এটা পদ, এটা অধ্যক্ষ, আৰু শিৱসাগৰত থাকোঁতেই এনাউন্স হৈছিলে। মই ছাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। মই খুব ভাল পালোঁ যেতিয়া এই অধ্যক্ষ হিচাপে ইয়াক নিয়োগ কৰিলে। আৰু 11 তাৰিখে মই দায়িত্ব লৈছিলোঁ, আৰু 11 তাৰিখে দায়িত্ব লোৱাৰ পিছৰ পৰাই নাজানো, মোক লৈ পেলাই চাগে আশা বহুত আছিলে বহুত মহিলাৰ। ইমানবিলাক কেছ আহিছে যিবিলাক মই আপোনাৰ সৈতে অকণমান সময় লৈ পেলাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি হয়তো বৰ ৰঙীন পৃথিৱী এখনত থাকোঁ, বা মোবাইলটো হাতত থাকিলে ৰিলছবিলাক চাই থাকিলে ভাবেই নহয় যে আমাৰ সমাজখনত এতিয়াও এনেকুৱা ধৰণৰ ঘটনা এতিয়াও হৈ আহিছে। যৌতুক বুলি ক'লে এতিয়া কিছুমান মানুহে লগালগ কিজানি স্কিপেই কৰি দিব যে আকৌ যৌতুকৰ কথা উলিয়াইছে। কিন্তু এতিয়াও আমাৰ এই সমাজখনত, এই শিক্ষিত সমাজখনত, বহুত ভাল ঘৰসমূহতো এতিয়াও যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰৰ এতিয়াও চলি আছে। মোৰ অফিচত এনেকুৱা বহুত মহিলা আহিছে, বহুত যুৱতী আহিছে, এনেকুৱা যুৱতী আহিছে যিবিলাকৰ বিয়া হোৱা হয়তো বহুত বেছি দিন হোৱা নাই, 8 মাহ হৈছে, 9 মাহ হৈছে, বিভিন্ন ধৰণৰ সমস্যা লৈ আহিছে। আৰু এনেকুৱা বেছি সংখ্যক মহিলা আহিছে যিবিলাকে তেওঁলোকে গোটেই পক্ষটো তেওঁলোকৰ ওচৰতে আছে, তেওঁলোকেই শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ পাই আছে, কিন্তু হয়তো ক'ৰবাত ধনৰ অভাৱত তেওঁলোকে নিজৰ যিটো প্ৰাপ্যখিনি আছে সেইখিনিও ল'ব পৰা নাই, ন্যায়খিনিও পোৱা নাই, ধনৰ অভাৱত, পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত। গতিকে মই তেওঁলোক সকলোকে কৈছোঁ যে আপোনালোকৰ কাৰণে মহিলা আয়োগে সদায় কাম কৰি যাব।